हेलो एवरीवन আজি আপোনালোকক দেখাম আমাৰ এটা বস্তু এইটো হৈছে আমাৰ ঘৰৰ মন্দিৰটো আৰু লগতে আছে তুলসী আৰু তাৰ ওপৰত আছে যেটো আপোনালোকক দেখিব খুজিছো এইটো বস্তু মানে আমাৰ মন্দিৰৰ ওপৰতে আছে এডাল ধুনীয়া পটলৰ গছ আৰু এই গছজোপা প্ৰতি বছৰে আমাৰ মাই মন্দিৰৰ ওপৰত এনেদৰে এখন জেকা দিয়ে আৰু তাতে হয় যেহেতু আমাৰ একেবাৰে জেগা নাই ঘৰত সেইভাবে মন্দিৰৰ ওচৰতে যেহেতু এই পটলৰ গছজোপা হয় মানে এবাৰ ৰুলে তাৰ হিপাৰে প্ৰতি বছৰে হয় আৰু পটলৰ গছজোপাৰ লগতে আছে এয়া এজোপা ধুনীয়া ভেদাইলতাৰ গছ ইয়াৰো পাতসমূহ আমি মাজে সময়ে খাই থাকোঁ যেহেতু ঔষধি গছ আৰু এতিয়া মই পটল ছিঙিবলৈ ওলাইছোঁ গুটিকেইটা নিছিঙো যেহেতু আমাৰ ঘৰত মানুহ একেবাৰে কম সাধাৰণতে আমাৰ ঘৰত মায়ে অকলে থাকে আৰু যেহেতু মই ঘৰত আহিছোঁ মা আৰু মই দুজনী আছিলোঁ আৰু ভণ্টিও আজি আহিছে গতিকে আমি তিনিজন মানুহে ঘৰত সেইকাৰণে তিনিজনে খাব পৰাকৈ কেইটামানহে ছিঙিম আৰু বাকীকেইটা গছতে ডাঙৰ হ'বলৈ দিম বজাৰৰ পৰা কিনি অনা পটলবিলাকতকৈ এই গছত লগা পটলৰ সোৱাদটো বহুত বেছি বেলেগ আৰু এই দেখিছেনে মোৰ ছোৱালীজনীয়ে পটলকেইটালৈ মই ছিঙি আছোঁ নহয় তাই দৌৰি আছে আৰু যেহেতু বজাৰৰ পৰা অনা পটলবিলাক সাধাৰণতে মাটিত লাগে আৰু এয়া হৈছে জেকাত লাগে সেইবাবে ইয়াৰ সোৱাদটো অকণমান বেলেগ হয় আৰু এয়া হৈ গ'ল মোৰ পটল ছিঙি আৰু কিছুমান এনেদৰে ওপৰত লাগি থাকিল ডাঙৰ হ'বলৈ দিলোঁ একেইটা কালি নাইবা পৰহিলে ছিঙি ল'ম তেন্তে আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে আৰু এটা কথা পাহৰি থাকোঁ নহয় যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ চায় তেনেহ'লে প্লিজ ভিডিঅ'সমূহ লাইক কৰি দিব কমেণ্ট এটা কৰি দিব আৰু পাৰিলে পেজটি ফ'ল' কৰি দিব